জমদুৱাৰ সমষ্টিৰ কাৰণে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে জমদুৱাৰ সমষ্টিত আমাৰ দিনে দিনে শ্ৰদ্ধা ৰাইজসকলে বিভিন্ন দলত যিসকলে আছিলে আজি আমাৰ দলত যোগদান কৰি আছে। যোগদান কৰাৰ একমাত্ৰ কাৰণটোই হ'ল যে ইউপিপিএল দলৰ নীতি আৰু আদৰ্শ আৰু ইয়াৰ লগতে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই 17 বছৰত যিটো হাগ্ৰামা মহলীৰ ডাঙৰীয়াই যি কামটো কৰিব নোৱাৰিছিলে সেই কামটো হ'ল শান্তি। এই শান্তিৰ কামটো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ তাৰিখত আমাৰ বিটিআৰ অঞ্চলত তেওঁ আনিবলৈ সক্ষম হৈছে। তাৰ কাৰণে ৰাইজে সবে আনন্দ লভিছে, সন্তুষ্ট হৈছে। তাৰ কাৰণে সবে এই যে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত সবে দলে দলে যোগদান কৰিছে। আজি আকৌ আপোনালোকে খালি জমদুৱাৰৰ কটাই নহয় 40টা সমষ্টিৰ ভিতৰত যদি আপোনালোকে খবৰ লয় নিশ্চয়কৈ দেখিবলৈ পাব যে প্ৰত্যেক সমষ্টিতে যোগদান কৰি আছে। আকৌ এটা কথাটো হ'ল আমাৰ 4 নম্বৰ জমদুৱাৰ সমষ্টিৰ যিজন প্ৰাৰ্থী সন্মানীয় শ্ৰীযুত চৰণজিৎ বসুমতাৰী ডাঙৰীয়া আমাৰ মষ্ট লোকেল এজন কেণ্ডিডেট হয় আৰু লগতে তেখেতে এজন এনেকুৱা ব্যক্তি যে ব্যক্তিয়ে শান্ত সুস্থ এজন মানুহ হয় আৰু আমাৰ শিক্ষকতাও তেখেতে কৰিছিলে। কিন্তু ৰাইজৰ ডিমাণ্ডত তেখেতে আহি আজি ৰাজনীতিত তেওঁ যোগদান কৰিছে আৰু একমাত্ৰ যোগদান কৰাৰ কথাটোই হ'ল যে এই অঞ্চলৰ জনসাধাৰণক কেনেকৈ সেৱা কৰিব পৰা যায় তাৰ কাৰণে তেখেতে আহিছে। আৰু আজি আমি যিখন অঞ্চলত ইয়াত থিয় হৈ আছোঁ এইটো জাৰাগুৰিৰে এটা পাৰ্ট হয়। ইয়াত বিজেপিকে আদি কৰি বিপিএফ বা কোনো দলৰ যিসকলে ছাপৰ্টাৰসকল আছিলে বা কোনোবা কৰ্মকৰ্তাসকল আছিলে তেওঁলোকে স্ব ইচ্ছাৰে আমাৰ দলত আহি যোগদান কৰিছে আৰু আমাৰ দলৰ হৈ ইহঁতে কাম কৰিবৰ কাৰণে আগবাঢ়িছে। গতিকে আমি ক'ব পাৰোঁ যে আজিৰ তাৰিখতেই জমদুৱাৰ সমষ্টিৰ যিটো ৰিজাল্ট এইটো অলৰেডি ওলাই গ'ল যে আমাৰ কেণ্ডিডেট সন্মানীয় শ্ৰীযুত চৰণজিৎ বসুমতাৰী জিকি গৈছে আৰু আকৌ এবাৰ বিটিআৰ অঞ্চলত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হৈ আকৌ এই বিটিআৰ অঞ্চলটো শান্তিপূৰ্ণভাৱে চলাবৰ কাৰণে তেখেতকে দায়িত্বভাৰ দিবৰ কাৰণে আমি সদায় বা চবে ৰাইজে এইটো থিৰাং কৰি আনি লৈছোঁ। এই জমদুৱাৰ সমষ্টিৰ পৰা ধৰি লওক দীৰ্ঘদিন ধৰি কাৰ্যবাহী সদস্য হিচাপে আছিলে, পৰৱৰ্তী সময়তো বসুমতাৰী ডাঙৰীয়া আপোনাৰ কাৰ্যবাহী সদস্যৰ পদ পোৱাটো নিশ্চিত বুলি ভাবে। আমি আশা কৰিছোঁ যে যিহেতুকে আমি বিপুল ভোটত আমাৰ কেণ্ডিডেটজনক জয়ী কৰি দিম গতিকে আহি থকা যে আমাৰ চৰকাৰ হ'ব সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি আশা ৰাখিছোঁ নিশ্চয়কৈ আমাৰ জমদুৱাৰ সমষ্টিৰ কেণ্ডিডেটজনক আমাৰ সন্মানীয় বিটিআৰ যি আকৌ নতুনকৈ যিহেতু চিফ হ'ব মানুহজন এজনেই তথাপিও প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হ'ব তেখেতে নিশ্চয় আমাৰ এই সমষ্টিৰ কাৰণে কিবা এটা চিন্তা কৰি ভাল এটা কাম কৰিব পৰা সুযোগ নিশ্চয় আমাৰ কেণ্ডিডেটক দিব বুলি আমাৰ নিশ্চয় বিশ্বাস আছে।